আমি খেলবি না বিলু আই তাড়াতাড়ি ও বিক্রম তুই জি এটা আমার লগত যে ইগলান করা দুইটা গম পাই না ঘর দুইটা থাকলি মকা ও নাকি এ কসুন কোন দিনে দেখছান দুইটা থাকাত মকা কি কহসা নাকি সসাই এক খেলা হওয়ার পিছত মনে তো আর খরচ যাম দুইটা আইবে পারছি এক খেলা তাড়াতাড়ি খেলা আর গরুলা বার দিত আমিও যাবো র আমি তো কি কি করছি দুয়া আকলা আকলি এটা কি উল্টে দিবি সেগুলা হেৰি হফাৰ হৈ গেল হ্যাঁ আজি গোটা ফফলা করে নিলি আমার তা পায় যাবা হাই হাপ চাইলো দেখছা আজি লাগে বের করছি সিরিয়ালি তিনখান জইলু এই পুষালো তাড়াতাড়ি পুষালো এই খন্তাই খেলা হইল মই গেলা বৃষ্টি হান সাল্লা আজি চিন্তু আলু মই ওকে তেম দিয়েছি মোর আজি মই দিবা নৰিম দে এই মোৰটো গধলা দিম দে শুন আজি গধলি বেলা বালতি কিন্তু তোর পৰা ভাল লাগবো দে পার্টি খাবি মালে খাবি কিন্তু কথাটো কথা কিন্তু তোর ভাল লাগবো আর কোন এলা বেচা কথা নয় দামি লাগবো আমার কি কি মাল খাবি কো লাক্সারি খাম আমি রোতা ঝুললো কালি গেলি না ঢুলো কত খেলবি হ্যাঁ দেখো তো আহি পালো ৰবা তুমি পঢ়া নাই নাই পঢ়ি আছিলো আচ্ছা বাপৰে বাপ আজিকালি গুৱাহাটীত বহুত ট্ৰেফিক জাম তামাম গা চা বেয়া লাগি গৈছে কথাই তাকেইতো ৰবা ভৰি হাত খান ধুই লওঁ ৰবা বাকী তোমাৰ পৰীক্ষা কোনদিনৰ পৰা এই ডিসেম্বৰৰ 12 তাৰিখ ও আচ্ছা আচ্ছা আহিলে দেখোন না বাকি কেনা পঢ়া পাতি কেনে চলি আছে আছে ঠিকে ভালকে পঢ়াত মনোযোগ দে দা ভালকে পঢ়াত মনোযোগ দে বাপরে বাপ গাছা একদম বেয়া লাগি গৈছি ঐ বেয়া লাগি গৈছি দা দে তুই পঢ়া বুঝি পাইছ না ভালকে পঢ়া মই আহি আছো ৰবা পিছে চাহ তাহ খাইছ নাই খাইছো পঢ়া পঢ়া ভালকে পঢ়া এবার কিন্তু রিজাল্ট ভালো হওয়া লাগবে তোমার এবার এই দেখছো না মোর লগর ডক্টর গুটকে যোৱাবাৰ মেট্রিকত ফার্স্ট ডিভিশন পাই ফেলে কিমান ধুনিয়া নাম করছি গতিকে এবার তুমিও এই নাম করবে লাগবো বুঝি পাইছ দা পঢ়া মই এই অলপ খাওয়ার ব্যবস্থা করো দা আস্তে আস্তে আৰু হেৰি চাহ খাবা নেকি আৰু দা দে দা পঢ়া 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 ও শুনু তোমাৰ পৰীক্ষা আজি আছে ন আছে আছে
আবেলি পৰীক্ষা আছে আচ্ছা মই এতিয়াতো যাবাই লাগিব মই যাম হেৰি মই ভাত বনাই থৈ দিছো তাতে তুমি খাই ল'বা আৰু এই আজি কি আছে শুনো আচ্ছা দাদে মই যাবা ওললো আৰু তুমি হেৰি কৰিবা পৰীক্ষা ভালকে দিবা দা দা পঢ়ি আছো আনতে দেৰি নব আবেলি পৰীক্ষা আছে 4:30 মান বাজব তে আহিবা ভালকে আৰু পৰীক্ষা কিন্তু ভাল হ'ব লাগিব কিন্তু এইটো কিবা ভোক লাগলি খাই ল'বা ঠিক আছে আৰু এটা কথা শুনা হেৰি এই আমাৰ যে শ্যামৰা মন্দিৰ আছে যি তাতে এটা সেৱা কৰি যাবা বুজি পাইছ গা চা ধুই ভালকে সেৱা চেৱা কৰি যাবা তে মই আহিলো আৰু মই আৰু লাগব আৰু মোটামুটি 2 সপ্তাহ মানৰ মূৰত আহিম দা মই তোমাৰ পৰীক্ষাৰ আগা দিনে পৰীক্ষা শেষ হোৱাৰ আগা দিনে আগলি আহিব পাৰো দা মই তে যাওঁ দা মই মজা আজি ওলাই গেল আৰু গধূলা এন্দক আজি ফোন কৰি পেলাই মাতবা লাগিব হৈ গেল আজি গধূলাৰ পইচা আজি তই মালটো আনছে নে নাই মই মালটো আনাটো আনছো তই ধোৱাকলাই আহিলি সি ক'ত এই ক'ৰবাত গৈছে মই ফোন কৰোঁ ৰ তাক দে কচোন এতিয়া হেৰি কৰিব ঘৰত আছে বাৰু অ হেল্ল' ক'তাই তই এই এবাৰ কি মাল লৈ আহি কিনে তই ৰখি আছে আমাক যুৱকো কে নাহা তই আজি অ' দে হ'ব দে ৰাখোঁ মই এই নাই বোলে দে ক'ত গৈছি অ সি তাক জি এফে মাতিবলৈ যায় নাই তহঁতে ক'ত আছ অ তই ক'ত আছা মই ঘৰতে আছোঁ ৰ আজি তহঁতে আছা ক'তনো আৰু আজি কিবা হ'ব নেকি পাৰ্টি চাৰ্টি হ'ব মানে হৈয়ে আছে ইয়াতে ক'ত এই জাগাত গেলিয়া অ'কে আই এম গোয়িং শুনি এই আমাক তিনকো যি মাল খোৱা তাচ খেলা শিকক আমাৰ যি গুৰুজু আছে অঁ আহি আছে আজি ইয়াতে আমাৰ লগত আহিব আজি পাৰ্টি কৰিব কি ক বিপ্লৱ বিপ্লৱ আহিছে আমাৰ লগত পাৰ্টি কৰিব আজি ভাল কথা আজি এটা গৰম হ'বই দেখোন এই তামাম এই আছিয়াই নাচাগে এই পানী বাকু ৰ Yes! এই দোকানৰ মানুহ অলপ লাগিছিলে কি লাগিব কওকচোন আলু পিঁয়াজ মিঠাই তেল আৰু চাউলো দিবি হা আলু কিমান দিম আধা কেজি দিবি পিঁয়াজ পিঁয়াজ আধা কেজি চাউল 8 পাল্লা আৰু মিঠাই তেল 1 লিটাৰ আৰু মছলাটো দি দিবি গৰম মছলা জিৰাৰ গুড়া এইবিলাক ঠিক আছে দি আছো দত্ত দেখো হয় বহুত দিনৰ মূৰত দেখিলো এই অলপ বজাৰ কৰিব আছিলো মোৰো অলপ বাজাৰ আছে ৰ'ব দোকানী কওকচোন হেৰি দক এই গৰম মছলা আৰু চিকেন মছলা অলপ দিয়কচোন 2 পেকেটকে দিলে হ'ব দক বাকী দত্ত খবৰ বাকী আছো তো খবৰ কথা বেয়াও নহয় ভালো নহয় তাকেইতো চলি আছে আৰু জীৱন আছো আৰু ঠিকে আছে
অ দেখা অ খানা গৰম দেখিম দিবে আজি ও গৰম মানে গৰম কৰিব লাগিব আপাৰ ৰিজাল্ট গম পাইছে নাই সেইকাৰণে অলপ ভাবলো যি অলপ গৰমে কৰো আজি ৰাতিটো মই আজি আহিলো না অলপ মাংস লৈ আহিছো এই বনাও এই গৰম কৰিব লাগিব অ গম পাইছো ৰ'ব ৰিজাল্টৰ কথা কেনে হ'ল বা মই ভাবাখানি হৈছি দক আৰু তাতকে আৰু বেছি নালাগে মই ইয়াতে মানে যিখিনি ভাবছিলো সেইখানি ৰিজাল্ট কৰছি আখানত লেটাৰ পাই পেলাই ফাৰ্ষ্ট ডিভিজন পাইছি অলপ ভাবছিলো বেছিকে কিন্তু আৰু নলিলাক আৰু যি হৈছি দক আৰু এই মাক মৰা চলি আৰু কি হ'ব আৰু কৰছি দক আৰু যিখিনি কৰিব পাৰি ভালকে অলপ মই যদি হেৰি দিলো হয় অলপমান গুৰুত্ব দিব পাৰিলো হয় এতিয়া মোকতো জানেই প্ৰাইভেট চাকৰি এই গুৱাহাটীত আহিবই নোৱাৰো গুৱাহাটীৰ পৰাই এই কিবাকে দুদিনৰ কেতিয়াবা পাওঁ ছুটি গতিকে অলপ যদি গুৰুত্ব দিব পাৰিলো হয় অলপ ভাল লাগ হয় এতিয়া হ'ব দিয়ক আৰু ভগৱানৰ ওপৰতে দিছো এখানি কৰছি ভাল হৈছি দিয়ক নহয় দাদা আপুনি এটা অলপ ভুল হৈছে চাগে আপুনি তাৰ মাৰ্কশ্বিটখন ঘৰতে চাবচোন মইতো মাৰ্কশ্বিট চাইছো মই মাৰ্কশ্বিট চাই পেলাই তো ভাল লগাৰ কাৰণে তো মাংস লৈ আহিলো আজি এইটা মছলা নিব আহিছো তে দেখা মোৰ মালখান্তি লওঁ আপুনিও মালখান্তি লৈ একেলগে বাহিৰতে কথা পাতো বলক 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 মোৰ মছলা দিলা না তুমি ঠিক আছে এই মই ইয়াতে লৈছো দোকানে আহো হা দেখা আপোনাৰ কথা মই কথা কওঁ আপুনি বেয়া নাপাব কওকচোন আপোনাৰ কথাও মই বুজি পাওঁ এই আপোনাৰ মামৰীয়া চলটোক আপুনি কেনেকৈ ডাঙৰ দীঘল কৰিছে সেইখিনি কথা মই জানো কিন্তু মই জানাত আপোনাৰ ল'ৰা বিক্ৰমে কিবাকেহে বাছ কৰিছে কি কৰে আমাৰ আপাই কোৱা মতে ৰাখছোন দত্ত মই জানাত মই নিশ্চয় কৰি চাইছোহে মোৰতো ভুল হ'ব নালাগে আৰু মোক বৰ চিন্তিত কৰি লাগে আপুনি ঠিক আছে ৰ'ব মই আজি যাই আছো এতিয়া চাব লাগিব তাৰ মাৰ্কশ্বিটখন দিয়কচোন দিয়ক ঠিক আছে তে আপুনিও যাওক মই এৰা এৰি হওক দিয়ক 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 শুনো এইফালে আহচোন বহা তোমাক আজি মই কেইটামান প্ৰশ্ন কৰিম
প্ৰশ্ন মানে প্ৰশ্ন বহুত আছে, কিন্তু মই এটাই জানো যে সেই উত্তৰকেইটা তুমি যাতে মোক ভালকৈ সঁচা কথা কওঁ, আৰু তোমাৰ বাবে মই সেইটোৱে আশা কৰোঁ যাতে মোক প্ৰশ্নকেইটাৰ উত্তৰ তুমি ভালকৈ দিয়া। তুমি জানো মোৰ এই কষ্টৰ কথা, মই তোমাক কেনেকে ডাঙৰ দীঘল কৰিছো, কিমান কষ্ট কৰি পেলাই তোমাক কৈ আছো, কিমান নিজে কষ্ট কৰি পেলাই এই ঘৰখনৰ প্ৰতি মই কি কৰি আছো সেইখিনি হয়তো তুমি ভালদৰে জানো। গতিকে মোৰ প্ৰশ্নকেইটাৰ উত্তৰ তোমাৰ পৰাই মই ভালকে পাম বুলি আশা কৰিছো। এটা কথা কচোন, তুমি তোমাৰ ৰিজাল্ট যিটো মই বিচাৰিছো, যিটো মই তোমাৰ ৰিজাল্ট তুমি মোক কৈছ, সেই হিচাপত মই বহুত সুখী। কিন্তু তোমাৰ ৰিজাল্ট মই ভবা ধৰণে হৈছি না হোৱা নাই, আৰু তোমাৰ মাৰ্কশ্বিট খান সঁচা হয় নে নহয় তুমি মোক ভালকে সঁচা উত্তৰ দিয়া মোক। তোমাৰ মাৰ্কশ্বিট খান সঁচা নে মিছা, আৰু তোমাৰ মাৰ্কশ্বিট যিটো ৰিজাল্ট আছে মাৰ্কশ্বিটত, সেই মাৰ্কশ্বিটত সঁচা নে মিছা মোক ভালকে কওঁ তুমি। দেউতা মই তোমাক তো মাৰ্কশ্বিটখন দেখিছো, বেলেগ ভুল হলেও তো মাৰ্কশ্বিটখন ভুল হ'ব নোৱাৰে। শুনা, মই একদিন নহয় একদিন হলেও তুমি যদি মিছা কথা কৈছ মই গম পাওঁতো পামেই। গতিকে এতিয়াও সময় আছে তুমি মোক সঁচা কথা কওঁ। আৰু দত্তৰ লগত তোমাৰ কিহৰ মতভেদ হৈছিল, তুমি তেওঁক কি কৈছিলা, গতিকে সেইখিনি কথাও মোক ভালকে খুলি ভাঙি তুমি মোক তুমিয়ে কওঁ। নহলি মই যদি তোমাক কবা লাগে আৰু মই যদি বেলেগৰ মুখেদি শুনিব লাগে, মই কিন্তু তুমি জানোই মোৰ খং, মোৰ অভিমান আৰু মোৰ পৰিচয়। মই খাব নোপোৱা হ'ব পাৰো, কিন্তু তোমাক মই আজিলৈকে নোখোৱাকে থকা নাই। মই কষ্ট কৰি আছো কেৱল তোমাৰ কাৰণে। গতিকে এই ক্ষেত্ৰত যদি মোৰ কালিক লাগি কোনোবাই যদি মোক আঙুলিটোৱে কথা কব পাৰে বা খোজে, কথা কিন্তু বহুত বিষম হ'ব। গতিকে তুমি এতিয়াই মোক সঁচা কথা ক, আৰু যদি তোমাৰ ঠিকে আছে মোৰ কোনো কথা নাই, আৰু যদি ঠিকে নাই তেতিয়াহ'লে মোৰ কথা কিন্তু তুমি প্ৰতিটো কথাই মোৰ কথা মানে মানিব লাগিব। তুমি তুমি মোৰ শপত খাই ক, তুমি আৰু তোমাৰ মৰা মায়েৰ শপত খাই তুমি কথা ক, যদি এই মাৰ্কশ্বিট খান যদি সঁচা নহয়, কিন্তু কথা বহুত বিষম হ'ব। আৰু সঁচা হয় নে নহয় তুমি এতিয়াই ক তুমি মোক বেলেগৰ মুখেদি মই কিয় শুনো, মই কিয় শুনিব লগা হৈছি, কি হৈছে আচল ৰহস্যটো ক তুমি। আৰু নহলে তোমাৰ যিখিনি দোস্ত আছে, যিখিনি লাফাংগা তোমাৰ ফ্ৰেণ্ড আছে, সেইখিনিক মই চিন পাওঁ। গতিকে মই কালি এটা এটাকে সিহঁতক মই মাতি আনি সিহঁতক কোবাই কোবাই মই সিহঁতৰ মুখৰ পৰা ওলাম। মই তুমি ক কি হৈছি তোমাৰ নামটো ক তুমি, মই যি শুনছো সেই সঁচা নেকি তুমি মোক কবা লাগিব, মোক ভালে ভালে ক, এতিয়াও সময় আছে। দেউতা
মোক ক্ষমা কৰি দিয়া দ্বৈত মানে মোৰ মাৰ্কশ্বিট খান নকল মাৰ্কশ্বিট তোমাক কোনোবাই কিবা বেয়াটো ক'ব বুলি মই এনে কাম কৰিছোঁ দ্বৈত ভগৱান ভগৱান উঠ তই মোক নেদুখাবি তই মোক মুখ নেদুখাবি তই মোৰ চব মান সন্মান শেষ কৰি দিলি তই মোৰ মান সন্মান চব শেষ কৰি দিলি তই কি ভাবিছ মোৰ যেনেকে তই সন্মান অস্ত কৰি দিলি তোক মই এই ঘৰত ৰাখিব নোৱাৰো তই ইয়াৰ পৰা ওলাই যা মোক দেখবি ওলাই যা তই মোৰ ঘৰত ভাই ওলাই যা দ্বৈত মোক ক্ষমা কৰি দিয়া দ্বৈত মই এনে ভুল কেতিয়াও নকৰোঁ দ্বৈত উঠ ক্ষমা কৰিব লাগে তোৰ দৰে ছোৱালী মোৰ ঘৰত প্ৰয়োজন নাই গতিকে তই মোৰ ঘৰত ওলাই যা আৰু এতিয়াই মই চেষ্টা কৰিলো আৰু কোম্পানীতে যদি তই মোৰ ঘৰত থাক তই চাবি মই কি কৰোঁ আৰু কোনোদিনে ভুলব তই মোৰ ঘৰত দিবি তোক মই চেষ্টা কৰিলো